ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক লৈ গৈ আছোঁ এটা মিস্ত্ৰী ঠাইত। এয়া চাই লওক, ভিউটো চাই লওক। বলক তেতিয়াহ'লে কিনো আছে জেগাটোত চাওঁ, ময়ো চাওঁ, আপোনালোককো দেখুৱাওঁ। এইটো চাওক, পিলাৰৰ ওচৰত মন্দিৰ, আৰু এইফালে চাওক দেখুৱাই প্ৰাচীন যুগৰ ভগৱান। পুৰা প্ৰাচীনত্ব কিবা লিখা আছে ইয়াতে। কোনপিনে? গণেশ পূজা। পুৰা মন্দিৰ। বহুত কিবা কিবি আছে। গণেশ পূজা। এইটো মন্দিৰ টাইপ চিৰি দি আছেচোন, তলৰ পৰা ওপৰলৈকে। পুৰা মন্দিৰ, একদম। বেছি ওচৰত নাযাওঁ। পুৰা চিৰি, মানে এনেকা লাগে পুৰা মন্দিৰ। এইটো এটা আচলতে মন্দিৰেই হয়, এই উৰ্বশী টেম্পল বুলিও কোৱা হয় এইটো। ইয়াতে আপোনাৰ ভগৱান বিষ্ণুৰ বিভিন্ন মহিমাৰ ফটো আছে, আৰু গণেশৰ ফটো আছে। বিষ্ণু মন্দিৰ হয়, কিন্তু এইটো মন্দিৰত সদায় যাব নোৱাৰি, বা সদায় মানে প্ৰত্যেক বছৰ যাব নোৱাৰি। কোনোবাটো বছৰতহে এইটো আপোনাৰ কামাখ্যা মাৰ ফটো হয়, কামাখ্যা মাৰ মূৰ্তি। প্ৰত্যেক বছৰে আহিব নোৱাৰি। এইটো বছৰত যিহেতু পানীটো শুকাইছে ব্ৰহ্মপুত্ৰৰ, সেইটো কাৰণে ফুটি ওলাইছে। বহুত বছৰৰ মূৰতহে এইটো মানুহ যাব পৰা, মানে ইয়াতে যাব পাৰি। তাৰে আগত যাব নোৱাৰা হৈ থাকে। 5-6 বছৰমান ডুবিয়ে থাকে পানীত। আহিব পাৰে আপোনালোকে ইয়াতে। বৰ্তমান আহিব পৰা হৈ আছে। বহুত দূৰ খোজকাঢ়িব লাগে। খোজকাঢ়ি আহি লাষ্টত পায় এইটো। উমানন্দ মন্দিৰৰ নিচেই ওচৰতে হয়। এইটো এটা সৰু চাই টেম্পল নহয়, একচুৱেলি এইটো টেম্পল নহয়। এইটো আপোনাৰ এনে ঘাট বুলি ক'ব পাৰি। এইটো উমানন্দ একদম সন্মুখত। উমানন্দ আহিলে এইটো দেখা পাবই, একদম ওচৰত হয়। এই ওপৰেদি ৰফ হৈ গৈছে, পাহাৰ, শিলৰ পাহাৰ। ইয়াতে ভগৱান বিষ্ণুৰ পূজা অৰ্চনা কৰা হয় সময়ে সময়ে। চাই লওক, ধুনীয়া ঠাই। চাওক বালিচৰ, ধুনীয়া বালি, একদম মৰুভূমি টাইপ বালি। সোমাই গ'ল জোতা দুটা। গৈ আছোঁ আগফালে গৈ আছোঁ। এই চাওক, মজা পাহাৰ এনেকুৱা। পুৰা পাহাৰ। পুৰা পাহাৰ, ব্ৰহ্মপুত্ৰৰ মাজত পাহাৰ, একদম মিস্ত্ৰী পাহাৰ। ইমান ওখ পাহাৰ বুলি কোনেও গম পোৱা নাছিল। এইটো পাহাৰ। বম পাহাৰ। ডেষ্টিনেশ্যন আহি গ'লোঁ। বালিৰ মাজে মাজে খোজকাঢ়ি সুদূৰ লংকা, হাবিলংকাৰ পৰা এই দেখাই নাপায়। এই তাৰ পৰা আহিছোঁ। এইটো স্তম্ভ উমানন্দ। এইটো হ'ল সৰু চাই আইলেণ্ড। অ'কে, ৰ'বা।
মজা চালিয়া নদীৰ মাজত পাহাৰ মিস্ত্রি আইল্যান্ড ये देखो ये मजा मजा মজা সপোনত ঠাই জীৱনত আহি নোপোৱা ঠাই ফাৰ্ষ্ট টাইম কিছু দ দে বাপৰে বাপ এখন পাহাৰ হয় এখন তামাম দ কিন্তু এইয়া ওচৰত দেখুৱাইছো এইটো ফটোত গম নাপায় ইমান ভিডিঅ'ত গম নাপায় কিন্তু বহুত দ পুৰা পাহাৰ এইয়া সৰু আইলেণ্ড আইলেণ্ড ইয়াতে ব্ৰহ্মপুত্ৰৰ মাজত বহুত আইলেণ্ড আছে সৰু সৰু টিকলা টিকলা সেইটো এটা এইটো দেখাই পায় আপোনালোকে ৰাস্তাৰ পৰা টিকলা চাই এইটো পানীত ডুবি থাকে সদায় বৰ্তমান ডুবা নাই পুৰা অকে হৈ আছে চাওক আইলেণ্ড ৰাস্তাৰ পৰা যদি দেখা পায় এইফালৰ পৰা দেখা পায় এইটো আমাৰ ৰফৱে কাছাৰী এই ব্ৰহ্মপুত্ৰ ব্ৰিজ তাৰ পৰা দেখা পায় এইখিনি জেগা চিধাকে পুৰা দেখা পায় দিনটো যদি ঘূৰি ফুৰে তথাপিও শেষ নহয় ইমান দূৰ জেগাটো ইমানখিনি দূৰ আহি এইয়া এইখিনি দেখিছেনে এইয়া কেনেকুৱা লাগিছে ক'ব জেগাটো এইটো আৰু এটা আছে পিছফালে এইটো শিলৰ সৰু চাই তলত গৈ আছো তলত গৈ একদম তল পাই গ'লো এই চাওক পাহাৰ এতিয়া চাওক এইয়া পুৰা পাহাৰ নদীৰ মাজত পুৰা পাহাৰ এইয়া চাওক কিমান ওখ আহি এই চাওক বস্তি মাছমৰীয়াবিলাক যে থাকে যে মাছ যে পায় সিহঁতে এনেকৈ থাকে মাছ ধৰি আনি এনেকৈ শুকাই ৰ'দত এইটো চাওক এয়াই জীৱন আৰু এনেকৈ থাকে ইয়াতে এই বাচন বৰ্তন মানুহ আছে ভাত চাত বনাই ইয়াতে চৌকা আছে এইটো দেখাত এনেকুৱা এইয়া চাওক দেখাত এনেকুৱা এইটো দেখিছে এয়া মানুহৰ ঘৰ এই ইমান ঘূৰিছো ঘূৰি ভাগৰ লাগি গৈছে একদম এই পাহাৰ এইবিলাক এনেকুৱা হয় কিমান আৰু সেই কৰিম এয়া এইবিলাক শিল ওখ পাহাৰ এইবিলাক 1টা বজাতে আহিছিলোঁ বাজিল কেইটা এইটো চাওক 3:30 হ'ব এতিয়া ফোকাস
ওখ ওখ শিলৰ পাহাৰ গুফা। ব্লগটো চাই কেনেকুৱা পালে ক'ব, লাইক শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' চাই থাকিবৰ কাৰণে ইণ্টাৰেষ্টিং ভিডিঅ' কিছুমান পাব, যিবিলাক জেগাত আমি গৈ পোৱা নাই বা আপোনালোকে দেখি পোৱা নাই বা ময়ো দেখি পোৱা নাই। তো এনেকুৱা আৰু এনেকুৱা মজা নে ক'ব তলে তলে যাওঁ। এই চাওক গছৰ ওপৰত সৰুতে আমিও আছিলোঁ গছত ওলমি থকা। এয়া আৰু সৰুকাল ওলমি আছে। কম শিল মোৰ প্ৰথম ইউটিউব চেনেল হয়, তো মৰম দিব, কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কাৰণ এটা সৰু প্ৰাইভেট জবো কৰোঁ, তাৰ ওপৰত এইবিলাক আপোনালোকক দেখুৱাই আছোঁ। চাব ভিডিঅ'টো গোটেইখিনি আপোনালোকক দেখাই আছোঁ। পুষ্পা যে শ্বুটিং যে আছিল, পুষ্পা, এই পুষ্পাৰ ক্লাইমেক্স লাষ্টত যে দেখা জেগাখিনি যে, সেইখিনি অলপমান একজেক্ট এইখিনিয়ে হয় বুলি ধৰিব পাৰি। চাই লওক। এই চাওক হয়নে একজেক্ট পুষ্পা লাষ্টৰ চিনখিনি দেখাইছিল যে, এইখিনি এনেকুৱা একজেক্ট এইখিনি। চাই লওক জেগা এইয়া হ'ল জেগা। সেই তাৰ পৰা খোজকাঢ়ি গাড়ী আহি চালোঁ এইটো। এয়া চাওক এনেকুৱা দেখি। আহক, বৰ্তমান আহিব পৰা হৈ আছে। এইটো সন্ধিয়াৰ ভিউ, বেলি দুবাৰ সময়ত এনেকুৱা দেখি। আহি চাই লওক। ওইখিনি গৈ শেষে নহয়। চাচোন সূৰ্যটো কি মজা লাগিছে সূৰ্যটো।